Hello guys, welcome to my YouTube channel HK Assam. মই গৈ আছোঁ বেংগলোৰ যাম প্ৰথমতে কলকাতাৰ পৰা বেংগলোৰ এতিয়া টাইম আছে 11টা বজাত বৰ্ডিং টাইম আছে 11টা বজালৈকে ৰখিব লাগিব এতিয়া কিবা অলপ খাই লওঁ ভোক লাগিছে ৰাতিপুৱা আন্ধাৰে মুন্ধাৰে ঘৰৰ পৰা ওলাইছোঁ কিবা এটা খাই লওঁ এয়া এয়াৰপৰ্টৰ ভিতৰত 480 টকাৰ পপ আৰু কফি আমি যাব লগা ফ্লাইটখনেই আহি পাইছে বৰ্ডিং টাইম হ'ব আৰু বেছি টাইম নাই ৰখি আছোঁ লাইনত বৰ্ডিঙৰ কাৰণে লাইন কাটি ৰখাই দিছে বহুত টাইম হ'ল 11:20 মানেই হ'ল কিন্তু এতিয়ালৈকে বৰ্ডিং কৰোৱা নাই ৰখি আছোঁ বৰ্ডিং পাছ লৈ ফাইনেলি বৰ্ডিং হৈ গ'ল এতিয়া আমি বাছখনত বহিছোঁ বাছখনে লৈ যাব আমাৰ নিজৰ যিখন ফ্লাইট যোনখনত আমি যাম সেইখন ফ্লাইটলৈকে লৈ যাব লাহে লাহে আপোনালোকে যদি প্ৰথম ফ্লাইটত যাব বিচাৰে ট্ৰেভেল কৰিব বিচাৰে তেতিয়াহ'লে চুৰি কটাৰী এইবিলাক নানিব এইবিলাক থাকিলে বৰ্ডিং কৰিব নিদিয়ে মাচিছ এইবিলাক থাকিবলৈ নহ'ব আৰু চিকিউৰিটিটো টাইটেই ভালকৈ চেক কৰে বেগবিলাকো ভালকৈ চেক কৰে মোবাইল পাৰ্চ ঘড়ী যিমান যত যি আছে বেল্টৰ পৰ্যন্ত খুলি পেলাই আপুনি চিকিউৰিটিৰ স্কেনৰ মেচিনৰ তলত দিব লাগে ভালেই চিকিউৰিটি বঢ়িয়া টাইট ইমান হাম্পাৰ নাই আহিলে গোটেইখিনি ভালকৈ দেখিব এয়াৰপৰ্টৰ ভিতৰত থাকে লাহে লাহে আমাৰ ইণ্ডিগো যোনখন ফ্লাইটত আমি যাম সেইখন বৰ্ডিং পাছ সোমাই গৈছোঁ লাহে লাহে ট্ৰেইনৰ ভিতৰত এয়াৰ হোষ্টেছে ৱেলকাম জনালে আমাক এতিয়া মৰমত জনাইছে পাছত যেতিয়া ফ্লাইট টেক অভাৰ কৰিব তেতিয়া আকৌ বেল চেল বান্ধিবলৈ ভয় লগাই দিয়ে লাহে লাহে টেক অফ কৰিবলৈ আমাৰ ফ্লাইটখন সাজু আৰু এইবিলাক বক্সবিলাক বান্ধি দিছে এয়া বেল বান্ধিব অক্সিজেন লগাব কিবা কিবি সবাক কৰি পেলাই ভয়ে খুৱাই দিয়ে লাহে লাহে আমাৰ ফ্লাইটখন উৰিছে চাওক ফ্লাইটৰ ভিতৰত বাথৰুম কেনেকুৱা এইটো চাওক এইটো বাথৰুম এইটো বেচিন ইমান ধুনীয়াকৈ চাফা কৰি ৰাখে এইটো হ'ল কুমুদ কি ধুনীয়াকৈ ৰাখিছে জেগাটো সৰু কিন্তু ধুনীয়া আৰু সুবিধা আছে লাহে লাহে উৰা মাৰিলে আমাৰ ফ্লাইটখন কলকাতাৰ ফালে প্ৰথমতে কলকাতা যাম তাৰপিছত কলকাতাৰ পৰা বেংগলোৰ আকৌ বেলেগ এখন ফ্লাইটত যাম সেই ডাৱৰৰ ওপৰত আমাৰ ইণ্ডিগো ফ্লাইটখন উৰি আছে উৰি থকা যেন নালাগে লাহে লাহে গৈ থকা যেন লাগে কিন্তু বহুত স্পীডত যায় চাই থাকক চাওক প্ৰথমতে আপোনালোকে নিকটৱৰ্তী কোনোবা ট্ৰেভেল এজেঞ্চিৰ দ্বাৰা টিকেটটো কৰি লওক টিকেটটো কৰা হোৱাৰ পাছত বৰ্ডিং পাছ তেওঁলোককে বনাব দিয়ক অনলাইনতে বৰ্ডিং পাছ বনাব পাৰি তাৰপাছত আহি পেলাই বৰ্ডিং টাইমৰ মতে বৰ্ডিং আপুনি ল'লে হ'ল প্ৰায় 1 ঘণ্টা 15 মিনিটৰ পাছত আমি কলকাতা এয়াৰপৰ্টত লেণ্ড কৰিবলৈ সাজু এয়া লাহে লাহে প্লেনখন নমাই দিছে ইয়াৰ পাছত আকৌ মোৰ কানেক্টিং ফ্লাইট আছে এখন ইণ্ডিগোয়ে হয় সেইখন আছে আপোনাৰ বেংগলোৰলৈকে কলকাতাৰ পৰা বেংগলোৰলৈকে 4টা বজালৈকে আছে 4টা বজালৈকে ইয়াতে কলকাতা এয়াৰপৰ্টতে থাকিব লাগিব চাই থাকক এয়া আমি ফ্লাইটৰ ভিতৰৰ পৰা নামি আহিছোঁ মোৰ লাগেজবিলাক ইয়াত নাপাওঁ মই ডাইৰেক্ট কৰিছোঁ ডাইৰেক্ট আপোনাৰ বেংগলোৰৰ পৰা কালেক্ট কৰিব লাগিব মোৰ লাগেজবিলাক ইয়াত নাহে এইবিলাক দেখিছে ৰাউণ্ড চিষ্টেম আছে আগতে বেগবিলাক তেওঁলোকে প্ৰভাইড কৰি দিয়ে চব লাগে এই নম্বৰ 2 দেখিছেনে 3
কলকাতাৰ এয়াৰপৰ্টৰ ভিতৰত দেখিছেনে ইয়াতে বেগবিলাক আহি পেলাই ঘূৰি থাকে 3 এতিয়া যোনখন ফ্লাইটত আহিলোঁ সেইখন ফ্লাইটৰ লাগেজবিলাক 5 নম্বৰত আহিব বুলি কৈছে ফ্লাইট এটাই এনাউন্স কৰিছিলে কলকাতা এয়াৰপৰ্ট কিমান ডাঙৰ এয়াৰপৰ্টটো এইবিলাক দেখিছে নহয় ইয়াতে চিকিউৰিটি চেক হয় বেগ চেক হয় আপোনাক মেটেল ডিটেক্টিভৰ সৈতে চেক কৰিব এইবিলাক দেখিছে চাৰ্জাৰ হেডফোন যিমান যত যি আছিলে সব উলিয়াই পেলাই এখন ট্ৰেত ৰাখিব লাগে ট্ৰেখনত ৰাখিলে স্কেনৰ মেচিনত সোমোৱাই দিয়ে ট্ৰেখনৰ সৈতে নিজে নিজে গৈ থাকে আৰু আপোনাক চেকিং কৰাৰ পাছত সেইখিনি বস্তু চেকিং কৰাৰ পাছত আপোনাক ঘূৰাই দিব এইটো কলকাতা এয়াৰপৰ্টত এটা চিপছ খালোঁ 100 টকীয়া এবাৰ কলকাতা বা বেংগলোৰ গৈ আছোঁ এইটো মোৰ বোৰ্ডিং পাছ সিট নম্বৰ 26A উইন্ডো সিট তো এখন আমাৰ বিমানখন ইণ্ডিগো বহি গ'লোঁ ফ্লাইটত এতিয়া কলকাতাৰ পৰা বেংগলোৰ জাৰ্ণি আৰম্ভ হ'ব উইন্ডো সিট 2 নম্বৰ বাৰু উইন্ডো সিট পালোঁ লাগি আৰু ভাল লাগি কিবা খিৰিকী এখন খুলি পেলাই চাই লওক ৰাস্তাত কি হয় যাত্ৰীবিলাক সকলো বহিছে লাহে লাহে তাৰপাছত আকৌ আৰম্ভ হ'ব সেইটোৱে বেল মাৰি লওক অক্সিজেন ওলাই আহিব ওপৰৰ পৰা কিবা দুৰ্যোগ হ'লে দৰ্জাখন খুলিব লাগিব এইবিলাক শুনাই পেলাই ভয় খুৱাব তাৰপিছত লাহে লাহে উৰা মাৰিব এয়া কলকাতাৰ পৰা বেংগলোৰ ফালে আমাৰ ফ্লাইটখন গতি কৰিছে উৰিব আৰু এয়া লাহে লাহে উঠি গৈছে ওপৰত ইমান এটা গম নাপায় ওপৰলৈ উঠিছে কিন্তু অকণমান ঝাটকা এটা মাৰে অকণ ভয় ভয় লাগে এয়া কলকাতাৰ চহৰৰ ওপৰত উৰি গৈছে লাহে লাহে ডাৱৰৰ মাজে মাজে গৈ আছে আমাৰ ফ্লাইটখন এয়া দেখিছে ডাৱৰবিলাক তোলা নিচিনা লাগে দেখি ওপৰৰ পৰা শিমলু গছৰ তোলা যেনেকৈ পৰি থাকে তলত তেনেকুৱা লাগে দেখি কি ধুনীয়া এটা মুভমেণ্ট এয়া চাওক মই বহি থকা উইণ্ডো সিটৰ ভিতৰৰ ভাগ এই যাত্ৰীবিলাক বহি আছে মোৰ ফালে এজন বয়সস্থ মানুহ আছে যাৰ ফালি ফালি আমাৰ ফ্লাইটখন গৈ আছে পাম আৰু বেছি সময় নাই 2 ঘণ্টা কিমান সময় দিছিলে 2 ঘণ্টা 10 মিনিটমান গ'লেই এতিয়া পামেই আৰু লাহে 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 সন্ধিয়া হ'বই ধৰিলে আমি ওপৰত উৰি থাকোঁতে সন্ধিয়া হৈছে সন্ধিয়া হৈ গ'ল লাইট চাইটবিলাক দিছে ভিতৰত ইয়াতে যেন তেন আহি বেংগলোৰ এয়াৰপৰ্ট ষ্টেচন পালোঁ এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সামৰিব লাগিব বহুত দীঘল হ'ল আমনিও পালে চাগে কিছুমান ইনফৰমেশ্যন আপোনালোকক দিবলৈ চালোঁ কেনেকৈ আহে কেনেকৈ কি কৰিব লাগে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই